আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মানে বতৰটো বহুত ভাল, মানে আজি সেইটো কাৰণে ভাবিলোঁ অকণমান ফুৰিবলৈ ওলাই যাওঁ NC হিলৰ পিনে আৰু চাওঁ কি দেখাব পাৰোঁ। আপোনালোকক ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব। এই যে চৰাইটো উৰি উৰি গৈ আছে ডাৱৰৰ মাজে মাজে, দেখিবলৈ ইমান ধুনীয়া লাগিছে। মই বৰ্তমান ৰখি আছোঁ এই জেগাটোৰ নাম আছে মুফা আৰু বহুত ওপৰত আছোঁ, মানে এই তলত দেখিছে চাগে, ইয়াৰ পৰা পৰিলে আৰু হাইৱেটো এইটো ভাগি খহি পৰি গৈছে, যিহেতু এইবোৰ পাহাৰ হয়, পাহাৰ খহি পৰি গ'ল, এতিয়া এইটো ভাগি আছে। এইখিনি চক গোটেইখিনি ডাৱৰে আৱৰি ৰাখিছে, বহুত ঠাণ্ডা, গৰম যদিও মানে ইয়াত বহুত ঠাণ্ডাটো বহুত অনুভৱ হৈছে। আৰু এইপিনে এইখিনি ৰাস্তা মাজত এইখিনি ভাগি আছে, আৰু এইখিনিতো দেখিছে আৰু গোটেইখিনি ভাগি ছিগি ৰাস্তা অৱস্থাই নাই আৰু বহুত ওপৰত আছোঁতো, ইয়াৰ পৰাতো পৰিলে আৰু চেচেই আৰু বিচাৰিয়ে নাপাব ক'ত পৰিলোগে। এইখিনি বহুত, আপোনালোকে ভিডিঅ'টো চাই থাকক। মই এতিয়া যিটো জেগালৈ আপোনালোকক দিবলৈ ওলাইছোঁ চাই থাকক, কিমান ধুনীয়া এটা জেগা। মই যে আপোনালোকক কৈছিলোঁ এটা বিশেষ জেগাত লৈ যাম বুলি, এইটোৱে হৈছে সেইটো বিশেষ জেগা। এইটো হৈছে মাহুৰ টানেল, যিটো মাইবং আৰু মাহুৰৰ মাজত আছে। আৰু এইটো ইমানেই এটা ধুনীয়া হয়, মানে আপোনালোকে কেতিয়াবা যদি ইয়ালৈ আহে, এইটো দেখা যেতিয়া পাব তেতিয়া ইয়াত অকণমান ৰৈ দিব আৰু ফটো চটো উঠিব। আৰু ইয়াত দেখিছেনে কিমান নানা বৰণীয়া লাইট, আৰু কেতিয়াবা ইয়াত লাইট নাথাকে বাৰু, তেতিয়া গাড়ীতে যাওক বা বাইকতে যাওক তাৰ হেডলাইট জ্বলাই দিব, আৰু তেতিয়া চাবচোন কিমান ধুনীয়া এটা ৰূপ ল'ব। মানে ইয়াৰ সৌন্দৰ্য বহুত বেলেগ হৈ যায়, মানে সঁচাকৈ বহুত ধুনীয়া। আৰু ভয়ো লাগে পিছে দেই, ইমান আন্ধাৰ। দোকান এখনৰ ওচৰত ৰখিছোঁ, মানে সৰু বস্তু এটা ল'বলগীয়া আছে। এই দোকানখন চাওকচোন, এনেকুৱা দোকান দেখিবলৈ মানে এতিয়া নায়েই, মানে এনেকুৱা ভাল লাগে এনেকুৱা দোকানবোৰ, কিন্তু এনেকুৱা দোকান আজিকালি দেখিবলৈ নাইকিয়া। এইটো হাইৱে কাষতে আছে। এয়া যে দেখিছে ধোঁৱা হৈ আছে, এইখিনি ডাৱৰ। আমি যিহেতু ডাৱৰৰ মাজে মাজে ডাৱৰৰ সৈতে লুকা ভাকু খেলি খেলি আহি আছোঁ। আৰু এই যে তিতি আছে ৰাস্তাটো দেখিবলৈ পাইছে, এই ৰাস্তাটো একচুৱেলি বৰষুণ নহয় দেই, ইয়াত ডাৱৰে তিয়াই ৰাখিছে। আমিও ইমান ধুনীয়া এটা পৰিৱেশ, আহিয়ে ভাল লাগিছে। ডাৱৰৰ লগে লগে লুকা ভাকু খেলি খেলি আহি আছোঁ, আৰু এইটো বহুত ওপৰত আছেতো, সেইটো কাৰণে গোটেই ডাৱৰে তিয়াই ৰাখিছে। এইখন মোৰ পিছপিনে মাহুৰ ৰিভাৰ, ইমান ধুনীয়াকৈ বৈ আছে শিলৰ মাজে মাজে পানীখিনি এইটো দিশত বৈ আছে। পানীখিনিৰ শব্দ শুনক।
এখন মাহুৰ গাৰ এয়া আহি পাই গ'লোহি মাহুৰ টাউন। এইখনে হৈছে মাহুৰ টাউন আৰু ইয়াৰ দোকান চোকান এতিয়া বন্ধ যিহেতু লকডাউন চলি আছে। গাড়ী চাড়ীও তেনেকৈ দেখিবলৈ নাই পোৱা, দুই এখন চলিছে আৰু মই বাইকত আহিছোঁ আৰু বাইকৰ তেলো অলপ কমি আহিছে, সেইটো কাৰণে বোলো অকণমান তেল ভৰাই লৈ পেট্ৰল ডিপুত সোমাইছোঁ। মই ৰখি আছোঁ মাহুৰৰ হাইৱে, এইখিনি মাহুৰ বুলি কয়। আৰু মোৰ পিছপিনে সেইখিনি মানুহৰ ঘৰ চব খিনি যে ওলাই আছে, এইখিনি হৈছে মানুহৰ ঘৰ। সেয়া পাহাৰ মাজতে এখন নদী বৈ আহিছে, ওপৰৰ পৰা দেখাই দিছোঁ। আজি বৰষুণ দি আছে, এইপিনে খুব বৰষুণ দি আছে, বহুত ঠাণ্ডাও পৰিছে, মানে গৰম যদিও মানে ঠাণ্ডা পৰি আছে। মাহুৰৰ হাইৱে কাষতে এটা ষ্টেচু এনেকৈ দেখিবলৈ পাইছোঁ। এই ষ্টেচুটো হৈছে বীৰ ডিমালী কেম্পাই। এয়া হৈছে ডিমাছাৰ হিৰ' বুলি কয় আৰু এইটো ইনগ্ৰেট কৰিছিলে ex-CM সৰ্বানন্দ সোণোৱালে। এইটো মূৰ্তিটো চাওক, এইটো এতিয়া ঘৰলৈ যাওঁ। এতিয়া লামডিং যাওঁগৈ, এতিয়া মাহুৰৰ পৰা লামডিং যাওঁগৈ। লামডিঙৰ পৰা মাহুৰৰ দূৰত্বটো হৈছে 65 কিলোমিটাৰ, মানে আমি ঘৰৰ পৰা কিমান দূৰত আহিছোঁ। বহুত ঠাণ্ডা লাগিছে। যাওঁ এতিয়া ঘৰত গৈ থাকোঁ, ভিডিঅ'টো চাই থাকক আপোনালোকে। ট্ৰাক গৈ আছে, এইখন মাহুৰৰ নৈ কাষত। ৰাস্তাৰ কাষতে এখন চব্জিৰ দোকান দেখা পালোঁ, বোলো অলপমান চব্জি কিনি লওঁ। কি কিনো আছে চাওঁগৈ। এয়া চাওক, সৰুকৈ এখন এনেকুৱা দোকান। গোমধান, গোমধান লৈ লোৱাচোন, শুনিছা নাই? লৈ লোৱা। এইবোৰ কিনো? বাঙি, এইখিনি তিয়হ, বাঙিহে নি? তিয়হ নহয়। कितना ঘৰ পাই গ'লোহি। তো এইটোৱে আছিলে আজিৰ ভিডিঅ', আৰু ভিডিঅ' চাই কেনেকুৱা পালে জনাব। তাত বহুত বেছিয়ে ঠাণ্ডা আৰু চৰ্দি লাগি আহিছে। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই আগলৈ নতুন নতুন ভিডিঅ' দি থাকিলে আপোনালোকলৈ নটিফিকেশ্যন গৈ থাকে। বাই বাই, থেংক ইউ।